নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছো পাৰ্সোনালিটি নাম্বাৰ 7ৰ বিষয়ে। যদি আপোনাৰ জন্ম যিকোনো মাহৰ 7, 16 অথবা 25 তাৰিখে হয় তেন্তে জানিব যে আপোনাৰ পাৰ্সোনালিটি নাম্বাৰ 7 হ'ব। 7ক ৰুল কৰে কেতুৱে। কেতুৱে ৰুল কৰে যিসকল ব্যক্তি থাকে তেওঁলোক এনালিটিক্যাল হয়, তেওঁলোক ৰিসাৰ্চত বহুত বেছি ভাল হয়, তেওঁলোকে ইনডেপথ ষ্টাডি কৰি বহুত বেছি ভাল পায়, তেওঁলোক স্পিৰিচুৱেল হয় আৰু তেওঁলোকে কিছু ক্ষেত্ৰত ৰিজাৰ্ভ বা সিৰিয়াসও হয়। আপোনালোক সকলোৱে জানে যে পাৰ্সোনালিটি নাম্বাৰ 7ৰ অধিকাৰী MS ধোনী, কিমান বিখ্যাত অধিনায়ক যে আমাক ওয়াৰ্ল্ড কাপ জিকাবলৈ সক্ষম হৈছিলে 2011 চনত। তেওঁৰ নামৰ অনুসৰিয়ে বহুতে DRSকো ধোনী ৰিভিউ সিস্টেম বুলি জানে, কাৰণ তেওঁ অতি সহজে আৰু অতি পাকৈতভাৱে তেওঁ ৰিভিউ লবলৈ সক্ষম হয়। গতিকে ইয়াৰ পৰাই জনা যায় যে কেতুৰ অধিকাৰী যিসকল ব্যক্তি তেওঁলোকে বহুত সূক্ষ্মভাৱে সকলো কথা অধ্যয়ন কৰে আৰু সেইমতে তেওঁলোকে শুদ্ধকে ডিসিশন লবলৈ সক্ষম হয়। কিন্তু এটাই